নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লক্ষ্যজ্যোতি শইকীয়া আপোনালোক সকলোকে দা এডুকেশ্যন হাব আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইটো হৈছে আছাম হিষ্ট্ৰী অৰ্থাৎ অসম ইতিহাসৰ প্ৰথমটো ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰাক ঐতিহাসিক সময়ৰ কিছুমান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। First question, the history of Assam can be divided into dash eras. অসমৰ ইতিহাসক ডেছ যুগত বিভক্ত কৰিব পাৰি বা কেইটা যুগত বিভক্ত কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ 4 eras অৰ্থাৎ 4টা যুগত অসমৰ ইতিহাসক ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন, ইন এনচিয়েণ্ট টাইমছ আছাম ৱাজ নোন বাই দ্য নেম অফ। প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি প্ৰাগজ্যোতিষা অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং এপিক্স ইজ কনচিডাৰেড এজ দ্য হায়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্ট্ৰী পিৰিয়ড অফ আছাম। তলৰ কোনটো মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি কালিকা পুৰাণ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজা। নেক্সট কুৱেশ্যন, একৰ্ডিং টু ৰামায়ণা অমৃত ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ। ৰামায়ণৰ মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষা অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম মেনশ্যন ইন দ্য ৰামায়ণ এণ্ড মহাভাৰতা। ৰামায়ণ আৰু মহাভাৰতত উল্লেখ কৰা অসমৰ প্ৰাচীন নাম কি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ অসমক ৰামায়ণ আৰু মহাভাৰতত প্ৰাগজ্যোতিষপুৰ নামেৰে উল্লেখ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগান। কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 4th চেঞ্চুৰী অৰ্থাৎ 4th চেঞ্চুৰীৰ পৰাই অসমত প্ৰাচীন যুগ আৰম্ভ হৈছে। নেক্সট কুৱেশ্যন, দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগান উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি বৰ্মন ডাইনেষ্টি অৰ্থাৎ বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাৰ দিনৰে পৰাই অসমৰ ঐতিহাসিক বিৱৰণ পোৱা যায় অৰ্থাৎ আৰম্ভ হয়। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল নৰকাসুৰা ফাউণ্ড হুইচ ডাইনেষ্টি। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ভৌম ডাইনেষ্টি। নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰা এণ্ড এষ্টাব্লিছ দ্য ভৌম ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ঘটকাসুৰা অৰ্থাৎ ঘটকাসুৰ। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল একৰ্ডিং টু হুইচ অফ দ্য ফলোয়িং পুৰাণা দ্য টেম্পল অফ কামাখ্যা ৱাজ ইন দ্য চেণ্টাৰ অফ কামৰূপা। তলৰ কোনখন পুৰাণৰ মতে কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি কালিকা পুৰাণ। নেক্সট কুৱেশ্যন, হিন্দুইজিম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰা বাই দ্য কিং। প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম কোন ৰজাই প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ নৰকাসুৰ অৰ্থাৎ নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল একৰ্ডিং টু দ্য এপিক মহাভাৰতা হু ৰুল দ্য প্ৰাগজ্যোতিষপুৰা কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ। মহাভাৰত মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ভগদত্ত অৰ্থাৎ মহাভাৰত মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য ভগদত্তই শাসন কৰিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ। তলত উল্লেখ কৰাসকলৰ কোনজন ৰজা গুৱাহাটী দীঘলী পুখুৰীৰ সৈতে জড়িত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ভগদত্ত। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল ইন এনচিয়েণ্ট টাইম হু ৱাজ দ্য কিং অফ বিদৰ্ভ। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ভীষ্মক। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নাৰাকাসুৰ ইন দ্য মিডিল আছাম? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি বানাসুৰ। নেক্সট কুৱেশ্যন, শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি বান ৰাজা। অৰ্থাৎ শোণিতপুৰ ৰাজ্যখন বান ৰজাৰ ৰাজধানী আছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোনখন চহৰক পূব জ্যোতিষৰ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰক পূব জ্যোতিষৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ডাইনেষ্টি অফ মহিৰংগ দানৱ? মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ দানৱ ডাইনেষ্টি। অৰ্থাৎ মহিৰংগ দানৱৰ বংশৰ নাম আছিল দানৱ বংশ। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, দ্য ৱৰ্ড মহিৰংগা ইজ ডিৰাইভ ফ্ৰম হুইচ সংস্কৃত ৱৰ্ড? কোন সংস্কৃত শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি মৈৰং। অৰ্থাৎ মৈৰং শব্দৰ পৰা মহিৰংগ শব্দৰ উৎপত্তি হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হু এজুম দ্য টাইটেল অফ পৰমভট্টৰাকা? পৰমভট্টৰাক উপাধি কোনে ধাৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ হৰ্ষবৰ্ধন। অৰ্থাৎ হৰ্ষবৰ্ধনে পৰমভট্টৰাক উপাধি ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগেন উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি? প্ৰাচীন অসমৰ ঐতিহাসিক হিচাপ কোনটো বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি বৰ্মন ডাইনেষ্টি। অৰ্থাৎ প্ৰাচীন অসমৰ ঐতিহাসিক হিচাপ বৰ্মন বংশৰ প্ৰতিষ্ঠাৰ পৰাই আৰম্ভ হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি পুষ্যবৰ্মন। অৰ্থাৎ পুষ্যবৰ্মন হ'ল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা। নেক্সট কুৱেশ্যন, দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি অফ কামৰূপা কিংডম ৱাজ? তলত উল্লেখ কৰাবোৰৰ ভিতৰত কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ৰাজধানী কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ৰাজধানী আছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজড ইন কামৰূপা ইনস্ক্ৰিপশ্যন? কামৰূপ শিলালিপিত সাধাৰণ ভাষা কি ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি সংস্কৃত। অৰ্থাৎ কামৰূপ শিলালিপিত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য টাইটেল কুমাৰা ৰাজা ৱাজ গিভেন টু? কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন। অৰ্থাৎ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধি প্ৰদান কৰা হৈছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট এপিগ্ৰাফিক চ'ৰ্চ ডিস্কভাৰ্ড ইন আছাম? নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক উৎস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যন। অৰ্থাৎ উমাচল শিলালিপিটো হ'ল অসমত আৱিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক উৎস। নেক্সট কুৱেশ্যন, হুইচ কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত অফ গুপ্ত? গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ কোনজন ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ পুষ্যবৰ্মন। অৰ্থাৎ পুষ্যবৰ্মন হ'ল গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক এজন বৰ্মন বংশৰ ৰজা। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত। অৰ্থাৎ বৰ্মন বংশৰ চৰকাৰী ভাষা অফিচিয়েল যিটো লেংগুৱেজ সেই লেংগুৱেজটো আছিল কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। 30 নম্বৰটো কুৱেশ্যন আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং বৰ্মন কিং ৱাজ অলছ' ন'ন এজ মহাৰাজা ধীৰাজা? তলৰ কোনজন বৰ্মন ৰজাক মহাৰাজা ধীৰাজ বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি পুষ্যবৰ্মন। অৰ্থাৎ বৰ্মন বংশৰ ৰজা পুষ্যবৰ্মনক মহাৰাজা ধীৰাজ বুলি জনা গৈছিল।
বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আগন্তুক দিনত যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।